কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ খুবেই ভাল আৰু মোৰ খবৰ ভাল। আজি হৈছে শংকৰদেৱৰ তিথি আৰু আমাৰ স্কুলত পাতিছে কিবাকিবি নাম পাতিছে, ব'লক আপোনালোকক লৈ যাওঁ। ত' গাইছ লাহে লাহে আহিছোঁ, ৰখিছোঁ অলপ, চাওক বতাহ চতাহ মাৰি আছোঁ, পথাৰ ফালে খেতি চেতি কৰিছে গাইছ, দেখিছেনে? গাইছ ডাইৰেক্ট মই স্কুল পালোঁহি, চাওক আমাৰ স্কুলতে কিবা বনাইছে আৰু এনেকৈ আছে আনিছে গাইছ। ত' গাইছ স্কুল আহি পালোঁহি, চাওক আমাৰ স্কুলৰ পৰিৱেশ কি ধুনীয়া বনাইছে চাওক, এয়া গাইছ চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। চ' গাইছ দেখিছেনে এয়া মাছ চাহ ভিজাই থৈছে, দেখিছেনে? মই দাঙি দিছোঁ চাওক, মাছ ভিজাই থৈছে। চ' গাইছ চব লাহে লাহে আহি আছে চাওক, আহিছে এসোপা, মই আহিছোঁ। চ' গাইছ দেখিছেনে ইয়াত দাড়ি চাৰি গজিছে, মই আজি এই कौन है ये लोग? कहां से आते हैं? ও সূর্য চন্দ্র আহি ও নর রূপ ধৰি। গাইছ নাম চাম ভাগিল, এতিয়া ব'লক যাওঁ ঘৰলৈ। চ' গাইছ এইকেইটা হ'ল মাহ, মই পালিছোঁ এয়া চাওক মাহ। চ' গাইছ আজি ভিডিঅ'টো ইমানে আছিল, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ বাই বাই।